ধিমিকি কৰি আছে আমত ফিনিছ হৈ আজি ভিডিঅ'টো দহি বাতিবলৈ শিকিম একদম তাৰমানে বতৰটো ধিমিকি কৰি আছে আমনি লাগিছে বৰষুণে তাৰপিছত তথাপি তাৰমানে আকৌ বৰষুণ দিব যেনে লাগিছে ভালকৈ বতৰটো ডঙাই নাই চাৰিওফালেতো বানপানী গোটেই পানীয়ে হৈ গৈছে গোটেই এতিয়া যে এইবোৰ ভাল হ'ব আৰু আজি মানে আপোনালোকক গামোচা এখন দেখুৱাব লৈছোঁ এই গামোচাখন দেখুৱাবলৈ লৈছোঁ মানে আপোনালোকে দহি বটাখিনি দেখুৱাব লৈছোঁ মানে আপোনাক গামোচাত দহি বাতিবলৈ শিকাম আজিৰ ভিডিঅ'টোত আপোনালোকে শিকিব পাৰিব দহি কেনেকৈ বাতে গামোচাত একেবাৰে সহজ পদ্ধতিৰে আপোনালোকে গামোচাত দহি বাতিবলৈ শিকিব পাৰিব এই গামোচাখনত যেনেকৈ বটা হৈছে ঠিক একেদৰে আপোনালোককো দহি বাতিবলৈ শিকাই দিম আৰু আপোনালোকে ঘৰতে বহি আপোনালোকে দহি বাতিব পাৰিব কাকো এটকাও দিব নালাগে আপোনালোকে নিজ হাতেৰে আপোনালোকে দহি বাতি ল'ব পাৰিব গতিকে আহক ভিডিঅ'টো মাজলৈ যাওঁ আৰু ভিডিঅ'টো আজিৰ এই ভিডিঅ'টো আৰম্ভণি কৰিব লৈছোঁ এতিয়াৰে পৰাই আৰু বৰ বেছি সময় হোৱা নাই মানে 12টা বাজি গৈছে গতিকে স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ' মাজলৈ লগত লৈছোঁ এখন ফণি যিখনে আমি এইখিনি ফণিয়াবলৈ লৈছোঁ সূতাখিনি কাৰণ ঝট লাগি থাকে এইখিনি আমি ফণিয়াই ল'ম আৰু ফণিয়াই মেলি তাৰমানে দহি বাতিম আৰু লগত ইয়াত যেহেতু ওজন দিব লাগিব ওজন দিবৰ বাবে ইয়াত এখিলা কাগজ পাৰি দিছোঁ আৰু ইয়াত এখিলা কাগজ পাৰি দিছোঁ আপোনালোকে বেলেগ কিবাও দি ল'ব পাৰে গধুৰ বস্তু মই ইয়াত ডগা দি দিছোঁ যাতে ওজনটো থাকে যাতে টানি দিয়াৰ লগে লগে যাতে এইপিনে টানি দিয়াৰ লগে লগে যাতে সূতাটো মানে কাপোৰখন আহি নিদিয়ে এইটো আপোনালোকে দেখা পাইছে আপোনালোকৰ চকুৰ সন্মুখতে একেবাৰে কম সময়ৰ ভিতৰতে এটা বাতি দিলোঁ আৰু বাকীকেইটা মই বাতি লৈছোঁ আৰু বাকীখিনি বাতি মেলি আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো গামোচাখনত দহি বাতি থকা মাজতে আপোনালোকক এটা কথা কৈ থওঁ যে যদিহে আপুনি এই চেনেলৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে আজি তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকন বাটন টেপি অল কৰি দিব আৰু ভিডিঅ'টো চাই শেষত জনাবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত গৈ কিনি কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগে ভিডিঅ'টো চাই মেলি শ্বেয়াৰ কৰি দিব বুলি আশা থাকিলে বাতি থাকোঁতে দহি বাতি থাকোঁতে পালোহি আমি 1 যোৰা 2 যোৰা 3 যোৰা 4 যোৰা 4.5 যোৰা আমি দহি বাতিলোঁ 4.5 যোৰা দহি বাতিলোঁ আৰু 4.5 যোৰা দহি এয়া আপোনালোকৰ সন্মুখত এয়া আপুনি চাব পাৰে এয়া লৈছোঁ ইমানখিনি লৈছোঁ ইয়াকে দুভাগ কৰি দিছোঁ এইখিনি লৈ কিনি ইয়াৰ মাজে আমি দুভাগ কৰি দিছোঁ এই দুভাগ কৰি এতিয়া দুই ভাগক আমি একেলগে পকাম একেলগে মানে একেলগত নহয় দুটা বেলেগকৈ লিককৈ পকাম এইটো এটা বেলেগকৈ যাব এইটো এটা পাৰ্ট বেলেগকৈ যাব এইটো চাওক দুটা বেলেগকৈ গৈছে আপোনালোকে দেখা পাইছে এয়া এনেদৰে যদি আপুনিও যদি বাতে আপোনাৰ গামোচাখনৰ দহি আপুনি নিজে ঠিক এনেদৰে বাতিব লাগিব আৰু এয়া এতিয়া আমি এইটো পকাই মিলে হৈ গ'ল এটা সাইডে পকালো আমি এইটো সাইডে পকালো দুইটা এতিয়া আমি ইটো সাইডে পকাম দুইটা এইটো সাইডে পকাম দুইটা একেলগত পকাম কিন্তু এইটা বেলেগকৈ নহয় একেলগত এনেকৈ কৰি ধৰি এইটো এনেকৈ কৰি লগাই দিলোঁ ওকে তাৰপিছত এনেকৈ কৰি কিনে আমি এইটো পাকলৈ পকাইছোঁ মন কৰিবা আমি যেতিয়া নেকি পকাইছিলোঁ এইটো পাকত পকাইছিলোঁ আৰু এতিয়া আমি এইটো পাকত পকাইছোঁ যদি আপুনি এইটো পাকত প্ৰথমে পকাই তেতিয়া পাছত যেতিয়া নেকি দুইটা পাকেৰে পকাব তো দুইটা একেলগতে পকাব সেই তেতিয়া এইটো পাকে পকাব মানে বস্তুটো ধৰিব লাগিব এনেকুৱা গোটাকৈ যাতে সূতাডাল বাট খাই যায় বাতি লোৱাৰ পিছত আপুনি এনেকৈ এটা গাঁঠি মাৰি দিব এইটো এনেকৈ এটা গাঁঠি এটা লগাই দিব যি গাঁঠিটোত বেলেগ সূতা সোমাব নিদিব ইয়াত আহি সোমাইছে মই এৰুৱাই দিছোঁ ওকে এতিয়া এনেকৈ কৰি গাঁঠিটো টানকৈ দি দিব অকণমান হয়তো অলপ আন্ধাৰ আহিব পাৰে মানে মই ঘৰৰ ভিতৰত দহি বাতি আছোঁ গতিকে অকণ মেনেজ কৰি লওক আৰু তাৰপিছত কি বুলি কয় দহি বাতি থাকোঁতে যদি ভিডিঅ' কৰা হয় মানে অকণমান লাহে হৈ যায় যদিহে আপুনি দহি বাতে অকণমান লাহে হ'ব পাৰে মানে ভিডিঅ'টোত দেখা পাব পাৰে অকণমান লাহে হৈ যায় তেতিয়া পটাপট হৈ যায় ভিডিঅ' কৰিলে মানে দেখাই থাকিব লাগে ভালকৈ গতিকে অকণমান সময় লাগে গতিকে চাওক বাকীখিনি আছে বাকীখিনি চাই থাকক
আৰু এইফালে আকৌ বহাই দিলোঁ এতিয়া আমি এইখিনি বাতিম এইখিনি আমি পটাপট বাটো আপোনালোকে চাই থাকক আঁতৰি নাযাব ভিডিঅ'টো শেষ হোৱা নাই এতিয়াও গতিকে আপোনালোকে পাছত চাব পাৰিব কেনেকুৱা লাগে গামোচাখন মই আপোনালোকক দেখুৱাই দিম যদিহে পাৰোঁ গোটেই গামোচাখন দেখাবলৈ আপোনালোকক যত্ন কৰিম যদিহে নোৱাৰোঁ যদিও মই অলপমান হ'লেও আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম আপোনালোকে এনেই অকণমান চাই থ'ব পাৰে ইয়াত কি আছে বাৰু এইটো আপোনালোকে আৰু এইফালে কি আছে বাৰু এইফালে গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু দেখা পাব এইখিনি অলপ সময় পিছত আপোনালোকে খাব ফিনিছ হৈ গ'ল এয়া খতম এইফালে বাতি মেলি খতম ইয়াৰ পৰা আপোনালোকে চাব পাৰে ইয়াৰ পৰা একেবাৰে ওলাই এইখিনি সোমাই গৈছে এইফালৰ পৰা এয়া শেষ অন্তিম এইফালৰ পৰা আৰম্ভ হৈছিল এইফালৰ পৰা শেষ হ'ল গতিকে খতম এতিয়া আপোনালোকে গামোচাখন চাওক গোটেই গামোচাখনটো দেখুৱাবলৈ সম্ভৱ নহ'ব গতিকে এটা লাইন আপোনালোকে চাই লওক গামোচাখনৰ আশা কৰোঁ আপোনালোকে আজি এই ভিডিঅ'টো চাই ভাল পালে যদিহে ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে আপুনি এই চেনেলৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা থাকিলে আৰু গামোচাখন আপোনালোকক পৰৱৰ্তী পৰ্যায়ক্ৰমে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম আৰু এতিয়া তাৰমানে আপোনালোকক গামোচাখন এইবাবে দেখুওৱা নাই কাৰণ হৈছে কি বুলি কয় গামোচাখন এতিয়া শুভ মুক্তি পোৱা নাই শুভ মুক্তি পোৱাৰ পিছত আপোনালোকক দেখুৱাব পাৰিম এইফালে মা তাঁতখনত কুকুৰে শুই মানে গোটেই সূতাবোৰ ছিঙিলে গতিকে সূতাবোৰ জোৱাই দিওঁ আৰু যিদৰে আপোনালোকক আজি এই ভিডিঅ'টোত আপোনালোকক দেখুৱালোঁ ঠিক তেনেদৰে যদি আপোনালোকে বাতি লয় তেনেহ'লে আপোনালোকেও বাতি ল'ব পাৰিব আপোনালোকৰ গামোচাখনত দহি